কেইটামান বছৰৰ আগত মই 8টা 8:30টাত উঠি নিজৰ কাৰণে যি মৰ্জি বনাই খাওঁ, তাৰপিছত অফিচ যাওঁ। আৰু সেইজনী ছোৱালী এতিয়া 6টা, খুব বেছিছে বেছি 6:30। ইমানত উঠি গোটেই কাম খাজ কৰি ভাত পানী বনাই আকৌ সেই একেটা সময়তে অফিচ পাওঁগৈ। আচলতে মানুহৰ জীৱনটো বহুত বেলেগেই হৈ যায় ন। আমাৰ ছোৱালীবোৰক সৰুতে প্ৰায় শিকায়, লাহেকৈ কথা ক'বা, বেছি জোৰকৈ নাহাঁহিবা আৰু ত্যাগ কৰিবলৈ শিকিব লাগে। আৰু বহুতো মাকৰে এটা একদম কমন ডাইলগ, মানুহে কি ক'ব। কিন্তু তথাপিও আমিবোৰে নিজৰ আনন্দ নিজৰ মাজতে বিচাৰি পাওঁ। বাৰু আজি ৰাতিপুৱাটো এজ ইউজুৱেল ষ্টাৰ্ট কৰিলোঁ। সকলোখিনি কাম কৰি হোৱাৰ পাছত মই এয়া নিজৰ অকণমান সজাই পৰাই ল'লোঁ পাকঘৰলৈ যাবলৈ বুলি। তাৰপিছত এয়া পানী গৰম কৰি অকণমান খালোঁ, তাৰপিছত ভাত বনালোঁ, লগতে মাহঁতক চাহো দিলোঁ, লগতে টিফিনো বনালোঁ আৰু তাৰপিছত ৰেডি হ'লোঁ অফিচলৈ বুলি। জীৱনৰ বেলেগ সংগ্ৰামটো বাদ দিয়ক, মোৰ কাৰণে ৰাতিপুৱাৰ সংগ্ৰামটো হৈছে যে অফিচ কেনেকৈ পাওঁ। কাৰণ যি মস্ত গৰম দিছে, এয়া মোৰ অৱস্থা হৈছে। অফিচ গৈ পাই গোটেই ঘামি জামি অৱস্থা নাই মুঠতে। গৰম হ'লেও অফিচত গৈ পাই প্ৰথমতে একাপ কফি খাই ল'লোঁ। তাৰপাছত সন্ধিয়া ওলাই আহিছিলোঁ, সন্ধিয়া চাহ খাবলৈ বুলি ওলাই আহোঁতে দোকানত সোমালোঁ, এই ঘড়ী দোকানত। তাৰপাছত ওলাই আহিলোঁ অফিচৰ পৰা ঘৰলৈ বুলি। আৰু আজি ঘৰত আহি কিনে চাহৰ লগত খালোঁ এয়া। বাৰু লগ পাম আকৌ এটা নতুন ভিডিঅ'ত, তেতিয়ালৈকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। বাই।